অভাৱেই আৱিষ্কাৰৰ মূল। দেন গাইজ, আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ ছেফটি পিনৰ বিষয়ে। আপোনালোকে শাৰীত, চাদৰ মেখেলাত, চুৰিজাৰত, চুৰ্ণিত এণ্ড কেতিয়াবা স্পৰ্টিঙত, পেণ্টত সকলোতে মৰা হয় ছেফটি পিন। আপোনালোকে হয়তো চিনি পায়েই সকলোৱে। এই ছেফটি পিন বাৰু কেনেকৈ আৱিষ্কাৰ হ'ল আপোনালোকে হয়তো সেয়া নাজানে। আপোনালোকে মাৰিব লাগে মাৰে, কিন্তু ছেফটি পিন কেনেদৰে আৱিষ্কাৰ হ'ল, কোনে আৱিষ্কাৰ কৰিছিল সেই বিষয়ে হয়তো আপোনালোকে নাজানে। সেয়েহে মই আজি এই সৰু কথাটো বা এই সাধাৰণ জ্ঞানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ। সেয়েহে আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ, এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ ছেফটি পিন, অভাৱেই আৱিষ্কাৰৰ মূল। ৱাল্টাৰ হাণ্ট এজন ব্যতিক্ৰম চিন্তাৰ লোক। সচৰাচৰ সকলোবোৰ আৱিষ্কাৰকৰ ক্ষেত্ৰতেই হোৱাৰ দৰে কিবা এটা নতুন কৰাৰ ইচ্ছাই অনবৰতে হাণ্টক খেদি লৈ ফুৰিছিল। হাবিৰ ডাঙৰ ডাঙৰ গছবোৰ কাটোতে যেতিয়া হাণ্টে দেখিলে তেওঁৰ বহুতো সময় আৰু শক্তিৰ খৰচ হৈছে, ততালিকে ইয়াৰ বিকল্প ৰূপে গছ কটা মেচিনৰ উদ্ভৱ কৰিলে।